Good morning and welcome to my YouTube channel. আজি আমি গৈ আছো পাৰ্বতী হিলছত বকৰ পাৰ্বতী হিলছত পাৰ্বতী মাৰ মন্দিৰ এটা আছে পাহাৰৰ ওপৰত বৰ ধুনীয়া লোকেশনত আছে মন্দিৰটো বহুত দিনৰ পৰা ভাবি আছিলো যাম বুলি সময় মিলাব পৰা নাছিলো কিন্তু হেকত আজি সময় মিলিলে আৰু আমি গৈ আছো এতিয়া পাৰ্বতী হিলছত কে যাব পাৰি বা কিমান সময় লাগে ইয়াৰ পৰা গটেখিনি ভিডিওটোত মই দেখাই আছো সো আপোনালোকে ভিডিওটো কলৈ চাই থাকিব সো বলক এতিয়া পাৰ্বতী হিলছ এতিয়া জালুকবাৰী পাইছো আৰু ইয়াৰ পৰা পাৰ্বতী হিলছলৈ 55 কিলোমিটাৰ দূৰত্ব আৰু আমাৰ প্ৰায় 1.5 ঘণ্টামান সময় লাগিব গৈ পাওঁতে সো আপোনালোকে চাই থাকিব হেকলৈ ভিডিওটো এতিয়া ছয়গাঁও পাইছো আৰু ইয়াৰ পৰা 21 কিলোমিটাৰ ডিস্টেন্স আছে আৰু প্ৰায় 40 মিনিটছ মান লাগিব আমাৰ সময় এতিয়া বকো পাইছো বকৰ পৰা ৰাইট টাৰ্ন ল'ব লাগিব বকো সমৰিয়াৰ পৰা ইয়াৰ পৰা বেছি টাইম নালাগিব আমাৰ বকোত এখন চাহ দোকানত সৰু চাহ দোকান এখন সোমাইছো ইয়াত আমি একাপ চাহ খাই লওঁ আজি সাগৰ আহিছে মোৰ লগত এইফালে ভণ্টি আছে আৰু জিৰণা আছে তো ইয়াত একাপ চাহ খাই লওঁ বহুত সময় ড্ৰাইভিং কৰিলোঁ চ' ভাগৰ লাগিছে আৰু সো ইয়াত চাহকাপ খালোঁ লাল চাহকাপ খাই পেলাই ফ্ৰেছ লাগিলে আৰু ইয়াত দাদা এজনক লগ পালোঁ আমাৰ অনাৰ চাহ দোকানখনৰ মলিন চন্দ্ৰ বৰা দাদাৰ লগত কথা পাতিলোঁ বহুত ইয়াৰ বিষয়ে ভাল লাগিলে আৰু নেক্সট টাইম আহিম আমি ইয়াত মেলা হয় মেলা কেতিয়া হয় পাৰ্বতী পাহাৰত বহাগৰ গৰু বিহুৰ দিনা মেলা হয় ত' পিছলৈ সুবিধা পালে মেলাটো আহিম হয় 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 এইটো বহুত পুৰণি মন্দিৰ নহয় তাৎপৰ্য আছে এই মন্দিৰটো শিলৰ ওপৰত খটখটি বনাই দিছে আগতে জাকলা আছিলে এতিয়া খটখটি বনাই দিছে চাহ খাই ওলাই আহিলোঁ এতিয়া অলপ আহি আমি লেফ্ট টাৰ্ণ ল'ব লাগিব এইফালে ৰাইট ছাইড গ'লে চমৰীয়া সত্ৰ চ' আমি এতিয়া লেফ্ট টাৰ্ণ লৈ পেলাই চিধা যাব লাগিব এইপিনে ইয়াত এটা শিৱ মন্দিৰ আছে শিৱ মন্দিৰৰ পৰা লেফ্ট ছাইডে যাব লাগিব ৰাইট ছাইড গ'লে চমৰীয়া সত্ৰ চ' বহুতৰ ভুল হৈ যায় এইটো ৰাস্তা হিল আহি পালোঁ এইটো গেট হয় পাৰ্বতী মন্দিৰত যোৱা ইয়াৰ পৰা ট্ৰেকিং কৰি যাব লাগিব ওপৰলৈ পাহাৰৰ ওপৰলৈ য'ত পাৰ্বতী মাৰ মন্দিৰ আছে চ' বলক এতিয়া বৰ ধুনীয়া এটা লোকেশ্যন
বৰ সুন্দৰ ভিউ ইয়াৰ, দুইফালে গছ গছনি আৰু ডাঙৰ ডাঙৰ হিল পাহাৰৰ ওপৰত, আৰু এনেদৰে ট্ৰেকিং কৰি গৈ আছোঁ ওপৰলৈ। এবাৰ গোটেই ভিউটো মই দেখাই দিছোঁ। বৰ ধুনীয়া বস্তু এটা দেখিলোঁ, এই পিছফালে থকা ডাঙৰ ডাঙৰ শিলকেইটাৰ সেইফালে বৰ ধুনীয়া বস্তু এটা আছে, আপোনালোককো দেখাই আছোঁ, আহক এতিয়া আমাৰ লগত। আপোনালোকেও চাই ভাল পাব, বৰ ধুনীয়াকৈ শিলত এনেদৰে কৰিছে, কোনে কৰিছে নাজানো, কিন্তু বৰ ধুনীয়া লাগিছে, আপোনালোকেও চাই ভাল পাব। কৰি আহি আছোঁ ওপৰলৈ, ভাগৰ লাগিছে অলপ। সাগৰ, ভাগৰ লাগিছে নাই? তোমালোকৰ ভাগৰ লাগিছে নাই? প্ৰায় হাফ এন আৱাৰ ট্ৰেকিং কৰাৰ পিছত ফাইনেলি আমি আমাৰ ডেষ্টিনেশ্যন পালোঁ। সেয়া ভাগৰ লাগিলে, বহুত ভাগৰ লাগিছে, ওখ হয় বহুতখিনি, তথাপিও ফাইনেলি আমি পাই গ'লোঁ। সোমাই প্ৰথমতে শ্ৰী শ্ৰী কাৰ্তিক বাবাৰ মন্দিৰ, ইয়াত সেৱা এটা কৰি ল'ম আগতে। প্ৰথমতে জোতা চেণ্ডেল ইয়াত খুলি যাব লাগিব ওপৰলৈ, ভিতৰত বা ওপৰত জোতা চেণ্ডেল নিব নোৱাৰি। চ' ইয়াত জোতা খুলি পেলাই প্ৰথমতে কাৰ্তিক বাবাৰ দৰ্শন কৰি লওঁ, তাৰপিছত পাৰ্বতী মাৰ মন্দিৰলৈ যাম ওপৰলৈ। তাৰ পৰা ওপৰলৈ যাব লাগিব, পাৰ্বতী মাৰ যিটো মেইন মন্দিৰ তাৰ দৰ্শন কৰাৰ বাবে। চ' এতিয়া আমি ষ্টেপছেৰে ওপৰত যাম, গতিকে আহক আমাৰ লগত পাৰ্বতী মাৰ দৰ্শন কৰিবলৈ। পাৰ্বতী মন্দিৰ আহি পালোঁ, পাৰ্বতী হিলছৰ একেবাৰে ওপৰত টপত, আৰু ইয়াত আহি এই ট্ৰেকিং কৰি যিখিনি ভাগৰ লাগিছিলে, ভাগৰ নাইকিয়া হৈ গ'ল। সঁচাকৈ ইয়াৰ ভিউটো একেবাৰে কি ক'ম, মানে বুজাব নোৱাৰি, ভাষাৰে বুজাব নোৱাৰি। আই কাণ্ট এক্সপ্লেইন ইন ৱৰ্ডছ। চ' ইয়াৰ ভিউটো মই দেখাই আছোঁ। চ' এইটো পাৰ্বতী মাৰ মন্দিৰ, আৰু মোৰ পিছফালে ভিউটো একেবাৰে টপত মন্দিৰটো, আৰু ইয়াৰ পৰা তলত দেখিবলৈ এনেকুৱা। সঁচাকৈ ইয়াত মানে ক'ব নোৱাৰি, বুজাব নোৱাৰি ভাষাৰে, ইমান সুন্দৰ এটা পৰিৱেশ, শান্ত নিৰল বতাহ। আৰু মই একেবাৰে এতিয়া পাহাৰৰ ওপৰত শিল এটাত বহি আছোঁ, ইয়াৰ পৰা তলত দেখিবলৈ এনেকুৱা। সূৰ্যাস্তৰ সময় হৈছে, কিন্তু আকাশত মেঘ আছে, গতিকে ভালদৰে সূৰ্যটো ওলোৱা নাই, কিন্তু ভিউটো মানে বুজাব নোৱাৰি, ইমান ধুনীয়া এটা ভিউ। আপোনালোকে দেখিছে চাগে পিছফালে, মেঘৰ বাবে বেছি ক্লিয়াৰ হোৱা নাই। আহি মন ভৰি গ'ল, ইমান ধুনীয়া এডোখৰ ঠাই আমাৰ ওচৰতে আছে। গুৱাহাটীৰ পৰা জালুকবাৰীৰ পৰা মাত্ৰ 55 কিলোমিটাৰ, আৰু পাহাৰৰ ওপৰত পাৰ্বতী মাৰ মন্দিৰ এটা আছে, ইমান পুৰণি মন্দিৰ এটা আছে। সঁচাকৈ ইয়াত আহি মন ভৰি গ'ল।
কিন্তু চাগে ঠাইডোখৰ এক্সপ্ল'ৰ হোৱা নাই, সেইবাবে ইয়াত মানুহ বা যাত্ৰী বহুত কম। তথাপিও শান্ত পৰিৱেশ এটা ভাল লাগিলে। বিশ্বাস অনুসৰি এই ঠাইডোখৰতে যিডোখৰ ঠাইত পাৰ্বতী মাৰ মন্দিৰ আছে, ইয়াতে মহাদেৱ বাবা আৰু পাৰ্বতী আহি ইয়াত জিৰণি লৈছিলে। আৰু সেই ঠাইডোখৰতে পাৰ্বতী মাৰ মন্দিৰটো হৈছে ইয়াতে। বৰ ধুনীয়া এডোখৰ ঠাই, পাহাৰৰ ওপৰত। মানে আপোনালোকে আহিলে গম পাব, মই ভাষাৰে বুজাব পৰা নাই। আমাৰ ওচৰতে থকা ঠাই এডোখৰ ইমান সুন্দৰ এটা পৰিৱেশ, আপোনালোকে আহি নিশ্চয় ভাল পাব। পাৰ্বতী হিলছত ইয়াত প্ৰায় আমি এঘণ্টা থাকিলোঁ। ইয়াত মানে ইমানেই ধুনীয়া এটা পৰিৱেশ, যাবৰ মন যোৱা নাছিলে। এতিয়া 5টা বাজিলে, চ' যাব লাগিব আৰু আমি, নহ'লে আন্ধাৰ হৈ যাব। কিন্তু ইয়াৰ পৰিৱেশটো সঁচাকৈ ভাল লাগিলে। আকৌ আহিম পিছত। ইয়াত ওচৰৰে ভাইটি দুজনো আহিছিলে, সিহঁতকো লগ পালোঁ। ভাইটি, ইয়াত মেলা হয় ন? মেলা কেতিয়া হয়? পাৰিলে মেলাত আহিবলৈ চেষ্টা কৰিম পিছলৈ। চ' এতিয়া ইয়াৰ পৰা ওলাই যাম, আন্ধাৰ হৈ আহিছে। যদি ভিডিঅ'টো চাই ভাল পালে কমেণ্ট কৰি জনাব, আৰু আপোনালোকে আহিব পাৰে। আমাৰ গুৱাহাটীৰ পৰা একেবাৰে ওচৰতে ইমান ধুনীয়া এডোখৰ ঠাই আছে, কিন্তু এতিয়ালৈকে এক্সপ্ল'ৰ হোৱা নাই। চ' ইয়াত আহি ভালেই পাব, ধুনীয়া এটা পৰিৱেশ, পাৰ্বতী মাৰ দৰ্শনো হ'ব, আৰু আপোনালোকে আহি ইয়াত নিশ্চয় ভাল পাব। আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব পাৰে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। অ'কে দেন, thanks for watching and see you in my next video.